হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু মোৰো ভালে। আৰু মই ৰশ্মিতাই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি আহি পাই গ'লোঁ মোৰ মাৰ ঘৰত। কমেও 7 মাহমানৰ পাছত আহিছোঁ। বহুত ভাল লাগিছে, কাৰণ মোৰ মাৰ ঘৰ বহুত দূৰত হয়। সেইকাৰণে আৰু দেৰিকৈ হ'লেও আহিব লাগে, কিন্তু দেৰিকৈ আহিলেও এটা ভাল হয়, দূৰ হ'লে মানে বহুত দিন থাকিবও পাৰি। মই আজি মৰ্ণিং আহি পাইছোঁ 4টামান বজাত, আৰু এতিয়া আছোঁ মই বাহঁতৰ ঘৰ গোলাঘাটৰ টাউনতে হয়। আৰু ভাত খাবলৈ মাতিছে, যিহেতু হাজবেণ্ড কাইলৈ যাবগৈ আৰু মোক থৈ মেলি, সেইকাৰণে আজিয়ে মাতি দিছে বায়ে। তো এতিয়া ভাত খাম, বায়ে বনাই আছে। আৰু তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰিব, কাৰণ এইবাৰ দেখুৱাম গোলাঘাটত পূজা, আপোনালোকেও চাব পাৰিব আৰু এনজয় কৰিব পাৰিব। কাইলৈ হৈছে মহালয়া, আৰু যাম বুলি ভাবিছোঁ। যদিহে ৰাতিপুৱা উঠিব পাৰোঁ তেতিয়াহ'লে যাম, আৰু যদি যাওঁ তেতিয়াহ'লে দেখুৱাম গোলাঘাটৰ মহালয়া। আপোনালোকেও চাই থাকিব। এইটো হৈছে আমাৰ টুকটুক ভাগিন মোৰ, আৰু কৈ দিয়া হাই বুলি। হাই। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম তপজ্যোতি দিবাৰা। গোলাঘাট আহি কেনেকুৱা লাগিছে আপোনাৰ? গোলাঘাট আহি ভাল লাগিছে। এয়া হৈছে লোকেল চিকেন, বায়ে বনাই থৈছে। আৰু এইফালে এয়া হৈছে পোলাও, চিম্পল পোলাও হয়। এইফালে হৈছে বাৰ ফুলনি। এই দিনত আহিলে ভালকৈ দেখুৱাম, এতিয়া ইমান ধৰিব পৰা নাই যে ৰাতি হৈছে। এইফালেও আছে, এয়া দেখিছে এইবিলাক। এইফালেও আছে কিছুমান। এইফালে এখন গেটখন, আৰু এইফালে সৰু সুৰা ফুল কিছুমান আছে। আৰু এইটো বায়ে লাকি বেম্বো এনেকৈ সজাই থৈছে, বহুত ধুনীয়া লাগে। আৰু ইয়াত কালাৰিং শিলগুটিও দি থৈছে, ইমান ধুনীয়া লাগিছে। মই লাকি বেম্বো আৰু মানি প্লেণ্ট মই বহুত ভাল পাওঁ, মানে লাকি বেম্বোটো বহুত ভাল পাওঁ মানে, আৰু সেইটো থাকিলে বহুত ভাল লাগে। আৰু এয়া হৈছে এনেই বায়ে আৰ্টিফিচিয়েলবিলাক সজাই থৈ দিছে। আৰু এইডালো হৈছে লাকি বেম্বয়ে হয়। আৰু তলতো এনেকৈ এডাল থৈ দিছে এটা টাবত ধুনীয়াকৈ। এয়া টুকটুকে আঁকি লিখি থৈছে, কাৰণ সি পাহৰি যায় কিছুমান, সেইকাৰণে সি লিখি লৈছে। টুকটুক পঢ়ি দিয়াচোন। তোমাৰ মনত ৰৈছে নে এইবোৰ? ৰৈছে। এয়া আমাৰ খানা ৰেডি হৈ গ'ল। এয়া চাওক, ইমান ধুনীয়াকৈ সজাই দিছে, খাবহে লাগে আৰু মানে। এয়া হৈছে লোকেল চিকেন, অথনি মই দেখুৱাইছিলোঁৱেই। তাৰপাছত এয়া পোলাও আৰু ভাত। এইফালে হৈছে ফ্ৰাই মাছ, কণী আৰু বেচনেদি পটল ফ্ৰাই কৰিছে। এয়া হৈছে দাইল, কচু দাইল, আৰু এইফালে জলকীয়া আৰু নেমু। এয়া চাওক, ৰেডি। এতিয়া আমি খাইছোঁ, আৰু খাবলৈ বহুত টেষ্টি হৈছে। খাইছোঁ, আৰু এইফালে টুকটুক আহিছে একেলগে খাম বুলি, আৰু হেঁচা ঠেলাকেই বহিবলৈ আহিছে সিও। এতিয়া তেনেহ'লে ফটাফট খাই লওঁ। এতিয়া আমাৰ খাই বৈ ৰেডি, আৰু এতিয়া আমি যাওঁ ঘৰলৈ। টুকটুক টাটা। যিহেতু কাইলৈ সোনকালে উঠিব লাগিব, মহালয়া মৰ্ণিং যাব লাগিব, সেইকাৰণে এতিয়া আমি ওলাই দিলোঁ 10টা বজাতে।
এতিয়া আমি পালোহি ঘৰ আৰু ঘৰৰ এয়া গলিটোত সোমাইছোঁ আৰু তেনেহ'লে এতিয়া গুড নাইট, কাইলৈ লগ পাই আছোঁ মৰ্ণিং, বাই। এতিয়া মৰ্ণিং 4টামান বাজিলেই, কিন্তু তথাপিও পোহৰ হোৱা নাই। 4টা, 4:30লৈকে পোহৰ নহয় আজিকালি, 5টামানতহে অলপ পোহৰ হয়। হেল্ল' এভৰিৱান, আমি এতিয়া ওলাই আহিলোঁ মা আৰু মই। তাৰপাছত এতিয়া বাহঁতকো লগ কৰিম, একেলগে যাম। বৰষুণ দি আছে বহুত। এইফালে মোৰ চেণ্ডেলো ছিঙি গ'ল দুইফালে। এইফালে বা আহিছে চাইডে। আমি এতিয়া পালোহি আৰু টাউন। তাৰপিছত লগৰ এজনীও আহি আছে, তাইকো লগ কৰোঁ। আৰু মাহঁত এইয়া পিছফালে আহি আছে, সেইয়া। এতিয়া টাউনৰ মাজত পালোহি আৰু চব মানুহবিলাকে কেনেকৈ ছাতি লৈ হ'লেও ওলাই আহিছে সকলোবিলাক। আৰু এইবাৰ অকণমান কম বুলিয়ে কৈছে, কিন্তু মায়ে কৈছে যে যোৱাবাৰ ইয়াতকৈ বহুত বেছি হৈছিলে মানুহ, মানে পূজাৰ সমান মানুহ ৰাতিপুৱা। আৰু এতিয়া আধা আধি অলৰেডি মানে গ'লেই, ঘূৰি ঘূৰি বহুত গৈছে আমি ঘৰৰ পৰা ওলাই আহোঁতে। তথাপিও চব মানুহবোৰ কমাই নাই, ইমানেই ইফালে আমি আহি আছোঁ, এয়া লগৰজনীকো লগ পালোঁ, এয়া দীপিকা। এতিয়া আমি গৈ আছোঁ, বহুত মানুহ হৈছে আৰু এইফালে বাহঁত আহি আছে। নাই জ্বলাই নি আৰু এনেকৈ যেতিয়া দোকানবিলাক দেখা হয় বহুত ভাল লাগে, মানে পূজা পূৰা লাগি যায় আৰু দোকানবিলাক দেখিয়ে। আগতে মই এনেকৈ মানে ইমান ওলাই নাহোঁ, কাৰণ ৰাতিপুৱা উঠাটো মোৰ কাৰণে মানে বহুত কষ্টকৰ কাম বুলি ক'ব পাৰি। মই ৰাতিপুৱা একদম উঠিব নোৱাৰোঁ। হ'লেও এইবাৰ মানে আপোনালোকক দেখাওঁ বুলি ওলাই আহিছোঁ, আৰু আপোনালোকেও চাওক মহালয়া। আৰু এয়া এতিয়া এটাতো এনেকুৱা টুপি এটা কিনিম বুলি ভাবিছোঁ, তাকে কিনি লওঁ। এইফালে এতিয়া টুকটুকৰ কাৰণে আকৌ দুটামান বস্তু বাই ল'ম বুলি ভাবিছে। এয়া মুখা লৈছে, তাৰপিছত এইফালে ক'ৰবাত ফ্ৰীকৈ এনেকৈ চাহো খুৱাইছে কিছুমানে। আৰু এইখিনি দেখিছে, ইয়াতো বহুত মানুহ হয়ে মানে, আৰু বহুত হৈছেও। আজি বৰষুণ নিদিয়া হ'লে চাগে আৰু হ'লহেঁতেন। আৰু কিছুমান মানুহ মানে 5টা বজাতেই, মানে 4টা বজাতেই ঘৰলৈ উভতি গৈছে, কাৰণ বৰষুণ আহি গৈছে, চব মানুহতো উভতি গৈছে। আৰু এতিয়া বৰষুণটো অকণমান কমি আহিছে, সেইকাৰণে আৰু মানুহবিলাকো এতিয়া ওলাই আহিছে। চাওক পূৰা এইখিনিত মানুহ হৈছে, চববিলাক ওলাই আহিছে বৰষুণ কমাৰ কাৰণে। আজি বৰষুণটো দি মানে বহুত প্ৰব্লেম কৰিলে। আপোনালোকৰ ফালে বৰষুণ দিছেনে নাই আপোনালোকে প্লিজ কমেণ্টত জনাব। এতিয়া এইফালে প্ৰচেছন হৈছে, মহালয়াৰ কাৰণে প্ৰচেছন কৰিছে। এয়া চাওক, বেংগলী মানুহ আহিছে বহুত। এতিয়া আমি সোমাইছোঁ জেলেপি ল'বৰ কাৰণে। পূজা হওক মহালয়া হওক, মানে জেলেপি নাখালে ভালেই নালাগে। মানে জেলেপি নাখালে পূজাই নালাগে, মানে মোৰ নালাগে অৱশ্যে। ইভাগে মই জেলেপি ইমান খাই ভাল নাপাওঁ, কিন্তু পূজাত মানে জেলেপি খামেই আৰু, মানে পূজা বুলি ক'লে জেলেপি আৰু।
এতিয়া উভতিছোঁ ঘৰলৈ মানে কি মই এতিয়া বাহঁতৰ ঘৰত সোমাম। এয়া বাহঁতৰ ৰাস্তাটোত সোমাইছোঁহি। তাৰপিছত অলপ পিছত মোক ভিনদেউৱে থৈ আহিবগৈ ঘৰত। আৰু এইটো দেখিছে, এয়া এতিয়া পালোহি বাহঁতৰ ঘৰ। তাৰপাছত এতিয়া ঘৰলৈও আহি পালোঁ মই বাহঁতৰ ঘৰত অলপ দেৰি থকাৰ পিছত। এয়া জেলেপি, এয়া হৈছে মাহৰ জেলেপি বুলি কয় নেকি, আৰু এইটো হৈছে মানে ঘি দি ভজা যোনটো জেলেপি সেইটো হয়। এইটো মই বহুত ভাল পাওঁ খাই। হেল্ল' এভৰিৱান, বাহঁতৰ ঘৰৰ পৰা অলপ আগত আহি পালোহি আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰোঁ। আৰু মোৰ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানেই, বাই বাই অল।